আজি মাৰ্ঘেৰিটা মহাবিদ্যালয়ত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আৰম্ভ হ'বলগীয়া বিনামূলীয়া কোচিঙৰ বাছনি পৰীক্ষা। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আৰম্ভ হ'বলগীয়া বেংকিং, SSC আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া কোচিঙৰ বাবে মাৰ্ঘেৰিটা মহাবিদ্যালয়ত বাছনি পৰীক্ষা অনুষ্ঠিত হয়। এই বাছনি পৰীক্ষাত বিভিন্ন প্ৰান্তৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে লগ লাগি পেলাই যিটো আজি বাছনি পৰীক্ষা ইতিমধ্যে পাতিলে তেওঁলোকে মাৰ্ঘেৰিটা মহাবিদ্যালয়ত, সেইটো আমি তিনিচুকীয়া জিলা গোৰ্খা ছাত্ৰ সভাই শলাগ লৈছোঁ। সঁচাকৈ ছাত্ৰ সন্থা কৰিবলগীয়া যিখিনি কৰণীয় আজি মাৰ্ঘেৰিটা গোৰ্খা ছাত্ৰ সন্থাই কৰিছে। আমি আশা ৰাখিছোঁ তেওঁলোকে এই প্ৰচেষ্টা অব্যাহত ৰাখিব। আগন্তুক দিনত এই যিটো ডাইৰেক্ট কোচিং চেণ্টাৰক লগ লৈ যি আজি বাছনি পৰীক্ষা পাতিলে, তাই প্ৰায় 200জন ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত তেওঁলোকে 50টা ছাত্ৰ ছাত্ৰীক বাছনি কৰি তেওঁলোকক ছমাহ পৰ্যন্ত বিনামূলীয়াকৈ তেওঁলোকে শিক্ষাদান কৰাৰ এটা সিদ্ধান্ত লৈছে। সঁচাকৈ আমি গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হয় তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু এইটো ভাল পদক্ষেপ। আৰু মই ভাবোঁ উঠি অহা নৱপ্ৰজন্ম বা যি ছাত্ৰ ছাত্ৰীসকলো নিজৰ মন কাণ দি পেলাই এই অধ্যয়ন যিটো গ্ৰহণ কৰে তাকে আমি কামনা কৰিছোঁ। नमस्कार, मेरा नाम समीर है और मैं डायरेक्ट स्कूल ऑफ बैंकिंग से हूँ। आज हम लोगों ने एक सेशन ऑर्गेनाइज किया, जैसे कि स्कॉलरशिप टेस्ट था। ये ऑल आसाम गोरखा स्टूडेंट यूनियन के मार्घेरिटा के सहयोग से हम लोगों ने ये 50 बच्चों को फ्री शिक्षा, मुफ्त जो शिक्षा है कॉम्पिटिटिव एग्जाम्स की, उसकी तैयारी के लिए टेस्ट लिया गया और तकरीबन 180 से 90 के बीच में बच्चों ने भाग लिया है। इसमें से जो टॉप 50 होंगे उनका हम लोग सिलेक्शन करेंगे और उनको फ्री ऑफ कॉस्ट टीचिंग प्लस मटेरियल्स ये प्रोवाइड करेंगे। तो बहुत बहुत शुक्रगुजार हूँ मैं ऑल आसाम गोरखा स्टूडेंट यूनियन के सभी पदाधिकारियों का, जिन्होंने अपना पूरा सहयोग दिया है और इस कोचिंग को कंडक्ट कराने में अपना सहयोग दिया है। धन्यवाद। আপোনালোকক জনাই পাই আমি সুখী হৈছোঁ যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত লগতে ডাইৰেক্ট ইনষ্টিটিউট অফ বেংকিং তিনিচুকীয়া ছাপৰ্টেড বাই গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল, নিউ লাইফ ফাউণ্ডেশ্যন, ভোজপুৰী পৰিষদ, কেৰিয়াৰ টু নেক্সট, আমি মাৰ্ঘেৰিটা মহাবিদ্যালয়ত আমি 50টা ষ্টুডেণ্টক SSC, ৰেলৱে, বেংকিং লগতে আসাম গভৰ্ণমেণ্টৰ যিমান ৰিক্ৰুইটমেণ্ট হয় সেইটোক লৈ আমি 50টা ষ্টুডেণ্টক ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ কোচিংখন বিশেষকৈ 6 মাহ কাৰণে চলিব আৰু ইয়াত আমি 50টা ষ্টুডেণ্টক বিনামূলীয়াত আমি তেওঁলোকক পঢ়াম, তেওঁলোকক ষ্টাডি মেটেৰিয়েলো দিয়া হ'ব। আৰু এই পদক্ষেপ গোৰ্খা ছাত্ৰ সন্থা এই আমাৰ এই অঞ্চলত আমি প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছোঁ। লগতে সহায় সকলো ৰাইজৰ, লগতে শিক্ষাগুৰু, লগতে আমি শিক্ষক, আমাৰ ষ্টুডেণ্ট সকলোৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু লগতে এনেকুৱা ধৰণৰ অনাগত দিনতো আমি এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক হাতত লৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি কাম কৰিম।